So today we will discuss about what is market structure. Market structure বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম. What is market structure? যেহেতু মই স্ক্ৰীনত ড্ৰয়িং কৰিবলগীয়া হৈছে, আখৰটো ভাল নহ'বও পাৰে, তো আমি চাম what is market structure. ঠিক আছে, আমি মাৰ্কেট ষ্ট্ৰাকচাৰ মানে কি বুলি জানিম. What is market structure? ট্ৰেডিঙত মাৰ্কেট ষ্ট্ৰাকচাৰ মানে কি হয়, যেতিয়া যিকোনো এটা পইণ্টৰ পৰা যেতিয়া মাৰ্কেটে যিসকলে জানে তেওঁলোকৰ কওঁ যি জেগাডোখৰ পৰা মাৰ্কেট তললৈ আহি থাকে, তো এই যিটো তললৈ অহাৰ যিটো ট্ৰেণ্ড বুলি কয়, এই ট্ৰেণ্ডটোক প্ৰথম কথা হয় ডাউন ট্ৰেণ্ড বুলি কোৱা যায়. ডাউন ট্ৰেণ্ড. যেতিয়া মাৰ্কেট এখন ওপৰলৈ যায়, যিটো জেগাৰ পৰা মাৰ্কেটখন ওপৰলৈ যায় সেই জেগাডোখৰক ক'ব ছাপোৰ্ট. আৰু এই জেগাডোখৰক এই যিটো ওপৰলৈ যোৱাৰ যিটো ট্ৰেণ্ড সেইটোক কয় আপ ট্ৰেণ্ড. ঠিক আছে, 1 নম্বৰ পালোঁ আমি ডাউন ট্ৰেণ্ড, 2 নম্বৰ পালোঁ আপ ট্ৰেণ্ড. চ' মই বেছিকেলি আপ ট্ৰেণ্ড আগতো ক'ব পাৰোঁ, কিন্তু মই অকল মাৰ্কেট ষ্ট্ৰাকচাৰৰ মতে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ. ঠিক আছে, ক্লিয়াৰ? অ'কে, এক ছেকেণ্ড. এতিয়া নেক্সট তাৰপিছত 3 নম্বৰ মাৰ্কেট ষ্ট্ৰাকচাৰটো কি হ'ব? 3 নম্বৰ মাৰ্কেট ষ্ট্ৰাকচাৰটো কি হ'ব? এই যে আমি আপ ট্ৰেণ্ড টানিলোঁ, এই যে আমি আপোনালোকক দেখালোঁ, 1 ছেকেণ্ড. ঠিক আছে, অ'কে. এই যে আপোনালোকক মই দেখালোঁ, কি দেখালোঁ আপোনালোকক? 1 ছেকেণ্ড হ'ব দেই, যিহেতু আঁকি থাকিবলগীয়া হৈছে. আপোনালোকক মই প্ৰথম ক'লোঁ যে আপ ট্ৰেণ্ড বুলি ধৰি লওক, মাৰ্কেট ওপৰলৈ গৈছে. 2 নম্বৰ ধৰি ল'লোঁ, কি বুলি ক'লোঁ আপোনালোকক? ডাউন ট্ৰেণ্ড বুলি ক'লোঁ. ডাউন ট্ৰেণ্ড মানে মাৰ্কেট তললৈ গৈছে. 3 নম্বৰ ক'লোঁ, কিছুমানে জনা সেইখিনিৰ কাৰণেও মই ক'বলৈ বিচাৰিছোঁ. আৰু 3 নম্বৰতে এই যি দুটা ট্ৰেণ্ডৰ ফৰ্মেশ্যন হয়, এই যি দুটা ট্ৰেণ্ড, আপ ট্ৰেণ্ড আৰু ডাউন ট্ৰেণ্ড, আপ ট্ৰেণ্ড প্লাছ ইউ প্লাছ ডি, এই আপ ট্ৰেণ্ড আৰু ডাউন ট্ৰেণ্ডৰ যিটো হয় বনে, সেই বনাটো ক'ৰ পৰা বনে? এইটো কোৱা হয় একুমুলেশ্যন. বিভিন্ন ধৰণৰ একুমুলেশ্যন. আৰু লগতে এইটো এটা বুলিয়ে ধৰিছোঁ মই, আৰু এটা শব্দ আছে, তাক বুলি কোৱা হয় ডিষ্ট্ৰিবিউশ্যন. মাৰ্ক কৰি ল'ব বা লিখি ল'ব. ঠিক আছে, আপ ট্ৰেণ্ড, ডাউন ট্ৰেণ্ডৰ কথা ক'লোঁ. মাৰ্কেট ওপৰলৈ গ'লে আপ ট্ৰেণ্ড, মাৰ্কেট ওপৰলৈ গ'লে আপ ট্ৰেণ্ড, তললৈ গ'লে ডাউন ট্ৰেণ্ড আৰু একুমুলেশ্যন. এতিয়া মই আপোনালোকক চিধা দেখাম, কাৰণ ওপৰলৈ তললৈ যোৱাটো চবেই গম পায়. এতিয়া একুমুলেশ্যন আৰু ডিষ্ট্ৰিবিউশ্যনৰ লগত এই দুটা সম্পৰ্ক কি? ঠিক আছে, ওৱান ছেকেণ্ড. অ'কে, এতিয়া একুমুলেশ্যন শব্দটোৰ অৰ্থ হৈছে, হোৱাট ইজ একুমুলেশ্যন? একুমুলেশ্যন শব্দটোৰ অৰ্থ হ'ল, যেতিয়া মাৰ্কেট, আপোনালোকক মই চাই ল'ব দেই, ভালকৈ টানিছোঁ. এডাল লাইন পাৰিছোঁ, দেখিছে? ওপৰৰ এডাল লাইন, তলৰ এডাল লাইন, দেখিছে? তো ওপৰৰ লাইনডালক ক'ব ৰেজিষ্টেঞ্চ, তলৰ লাইনডালক ক'ব ছাপোৰ্ট. যেতিয়া মাৰ্কেট ওপৰৰ পৰা তললৈ আহে, এতিয়া ইটো নাভাবিব আপোনালোক, ওপৰৰ পৰা তললৈ আহে, তলৰ পৰা আকৌ ওপৰলৈ গ'ল, আকৌ তললৈ আহিলে, আকৌ ওপৰলৈ গ'ল, আকৌ তললৈ আহিলে. জাষ্ট মই দেখাইছোঁ. চ' ইয়াকে আমি কেতিয়াবা কওঁ ৰেজিষ্টেঞ্চটো চেল কৰা হয়, ছাপোৰ্টৰ পৰা বাই কৰা হয়. এতিয়া আপোনালোকে কওক, যেতিয়া এই জোনটোৰ ভিতৰত মাৰ্কেটখন আছেই, এই জোনটোৰ ভিতৰততো মাৰ্কেটখন আপোনালোকে দেখে নাই? যিসকলে অলপ চলপ জানে তেওঁলোকেতো দেখিছে মাৰ্কেটখন ওপৰলৈ তললৈ যায়. কিন্তু কিছুমানে দেখিছে নাই, কিছুমান জেগাত মাৰ্কেটখন থুপ খাই থাকে. চ' সেই থুপ খোৱাটোকে আমি কনচলিডেশ্যন বা কি কয়, এইটো আপোনাৰ একুমুলেশ্যন বুলি কোৱা হয়. এই যিটো জোন মই আপোনালোকক টানি দিছোঁ, বক্স টাইপ দেখিছে? এনেকুৱা জেগাত মানে থুপ পাতি থাকে, মানে একেখিনি জেগাতে মাৰ্কেটখন নাযায়, একেখিনি জেগাতে থুপ খোৱা নিচিনা লাগে. আপোনালোকে চাৰ্টখন চালেও অলপ চলপ ধৰিব পাৰিব. ঠিক আছে, আৰু এই জেগাডোখৰ কেনেকৈ একুমুলেশ্যনটো চাব পাৰে, চিনাক্ত কৰিব পাৰে, সেইটো বহুত এটা ডাঙৰ কথা. কিন্তু এইটো বস্তু এনেই কৈ দিলে নহয়, মানে ক'ৰবাত চাৰ্চ কৰি দিলে, এতিয়া গৈ আপুনি ইউটিউবত চাৰ্চ কৰিলে ধেৰ পাব, তেনেকৈ নহয়. এই একুমুলেশ্যনটো বুজাবলৈ যাওঁতে কমেও আপোনাক
কমেও বেচিকৰ পৰা ডিফ্টলৈ জানিবলৈ কমেও আপোনাৰ 1 মাহৰ প্ৰয়োজন হ'ব এই একুমুলেশ্যনটোকে। আপুনি ঢেৰ পাব ইউটিউবত, আপুনি ঢেৰ পাব, আমুক তামুক বুচুক ঢেৰ পাব, বহুতখিনিয়ে পাব, কিন্তু চব মিক্সিং, ক্লিয়াৰ কনচেপ্ট ক'তো নাপায়। এইটোতো খোলাখুলি কথা। এতিয়া মই আপোনালোকক ক'লোঁ যে যিটো জেগাৰ পৰা মাৰ্কেটখন তললৈ আহিলে, যিটো জেগাৰ পৰা মাৰ্কেটখন ওপৰলৈ গ'ল, যিটো জেগাৰ পৰা মাৰ্কেটখন তললৈ আহিলে, যিটো জেগাৰ পৰা মাৰ্কেটখন ওপৰলৈ গ'ল, এই যিটো ওপৰৰ জেগা আৰু তলৰ যিটো জেগা আমি নৰ্মেলি কিছুমানে আমি ছাপৰ্ট বুলি কওঁ। ঠিক তেনেকৈ ওপৰৰ পৰা যেতিয়া ৰেজিষ্টেঞ্চ তললৈ নামে আমি মানে এই জোনটোত আচলতে কি কৰোঁ, এই জোনটোত আমি ট্ৰেড কৰোঁ। সেইকাৰণে আমি ছাপৰ্ট ৰেজিষ্টেঞ্চ বাই বা ৰেজিষ্টেঞ্চ চেল কৰিব লাগে বা ছাপৰ্টত বাই কৰিব লাগে বুলি কওঁ। ঠিক আছে, এতিয়া আহি গ'ল একুমুলেশ্যনৰ কথাটো ক'লোঁ। এই একুমুলেশ্যনটো আপোনালোকক মই কৈছোঁ এতিয়া, ঠিক আছে। এই একুমুলেশ্যনটোৰ কথাটো কি মানে, এই একুমুলেশ্যনটোৰ যিটো আইডিয়াটো, এতিয়া একুমুলেশ্যন আপোনালোকক মই ক'লোঁ আপ ট্ৰেণ্ড ডাউন ট্ৰেণ্ডৰ লগত কানেকশ্যন কি। এতিয়া মই আপোনালোকক সৰুকৈ দেখাব লাগিব। যেতিয়া মই ক'লোঁ যে এটা বক্সত ৱেইট কৰিব, আপোনাক ক'লোঁ যেতিয়া মই ক'লোঁ যে এটা বক্সত, এইটো এটা বক্স সৰুকৈ মই দেখাইছোঁ আপোনালোকক, মাৰ্কেটখন ওপৰতো কি ক'লোঁ, ওপৰটো ৰেজিষ্টেঞ্চ, তলতো কি বুলি ক'লোঁ, ছাপৰ্ট। যেতিয়া এই জোনটো ব্ৰেকডাউন কৰিব, জোনটো যেতিয়া ব্ৰেকডাউন কৰিব নহয়, তেতিয়াই আমি এইটোক কি বুলি কওঁ, আপ ট্ৰেণ্ড বুলি কওঁ। ক্লিয়াৰ হ'ল। আৰু যেতিয়া আমি এই তললৈ যেতিয়া ব্ৰেকডাউন কৰিব, তেতিয়াই আমি ইয়াক ডাউন ট্ৰেণ্ড বুলি কওঁ। বুজি পালে? ক্লিয়াৰ হ'ল। মানে এই একুমুলেশ্যন নোহোৱাকৈ, এই একুমুলেশ্যন বা ডিষ্ট্ৰিবিউশ্যন, এতিয়া কথা এটা আছে দেই, যেতিয়া মাৰ্কেটটো ওপৰলৈ গ'ল আমি আপ ট্ৰেণ্ড বুলি ক'লোঁ, তেতিয়া আমি এই জোনটোক কি বুলি ক'ম, জোনটোৰ নামটো কি বুলি ক'ম, এই জোনটোৰ নামটো কি বুলি ক'ম, একুমুলেশ্যন বুলি ক'ম, একুমুলেশ্যন। আৰু যেতিয়া মাৰ্কেটটো তললৈ আহিলে, তেতিয়া আমি এই জোনটোক কি বুলি ক'ম, একেটা জোনেই হ'ব, জোনটোৰ পৰা যিনফালে মাৰ্কেটখন যাব সেই হিচাপত কৈছোঁ। যদি তললৈ যায়, এই জোনটোৰ নাম আমি দিব লাগিব ডিষ্ট্ৰিবিউশ্যন ফেজ। আৰু যেতিয়া মাৰ্কেটখন এই ওপৰলৈ যাব, তাক আমি কি বুলি ক'ম, একুমুলেশ্যন ফেজ। মই আপোনালোকক যে ক'লোঁ এতিয়া একুমুলেশ্যন ফেজ, আপোনালোকে এইটো মনত ৰাখিব, এইটো একুমুলেশ্যন বুলি ক'লোঁ, এইটো ডিষ্ট্ৰিবিউশ্যন হ'ব। ডিষ্ট্ৰিবিউশ্যন কেতিয়া হ'ব, যেতিয়া মাৰ্কেটটো এই বক্সটোৰ পৰা তললৈ আহিব, ওপৰলৈ যেতিয়া যাব তাক আপ ট্ৰেণ্ড বুলি ক'ম, তললৈ যেতিয়া আহিব ডাউন ট্ৰেণ্ড বুলি ক'ম। এতিয়া আল্টিমেটলি গোটেই প্ৰচিডিঅ'ৰটো কি হ'ল জানেনে আপোনালোকে, আপোনালোকে কি হ'ল জানেনে, আপোনালোকক যদি কওঁ গোটেই প্ৰচিডিঅ'ৰটো আপোনালোকে কি হ'ল বুজি পালে? অ'কে, এতিয়া গোটেই প্ৰচিডিঅ'ৰটো মই আপোনালোকক এইটো ক'লোঁ যে মাৰ্কেটখন কেনেকৈ মই আপ ট্ৰেণ্ড ডাউন ট্ৰেণ্ড টানিম, আপোনালোকে চাব দেই। একুমুলেশ্যন হ'ল, সৰুকৈ টানিছোঁ, ঠিক আছে। এইটো এই বস্তুটোৰে আৰু এডভান্সত আৰু জানিব লাগিব, মই প্ৰিলিমিনাৰী ষ্টেজটো বুজাইছোঁ, প্ৰাৰম্ভিক পৰ্যায়টো, ঠিক আছে। বা ওপৰৰ পৰা আপোনালোকক আকৌ দেখাই দিছোঁ, এইটো একো ঠিক আছে। ইয়াক ক'ব একুমুলেশ্যন। এতিয়া আপোনালোকে ভয় নকৰিব দেই, মানে বুজি নোপোৱা নকৰিব, মই কৈ আছোঁ, এইটোক কয় ডিষ্ট্ৰিবিউশ্যন, ডি বুলিয়ে টানিছোঁ ভাল। তো ডিষ্ট্ৰিবিউশ্যন এই বুলি ক'লোঁ, তললৈ আহি গ'লতো, সেইকাৰণে আমি ডিষ্ট্ৰিবিউশ্যন বুলি, এইটো তললৈ আহিলে ইয়াকো আপুনি ডিষ্ট্ৰিবিউশ্যন বুলি ক'ব লাগিব। মই কি কৈ আছোঁ, বক্সটো তলত আহিলে ওপৰত গ'লে, মুঠতে বক্সটোৰ থুপ খোৱা জেগাৰ পৰা ওপৰলৈ গ'লে এইটো জেগা একুমুলেশ্যন বুলি ক'লে, তলৰ জেগালৈ আহিলে ডিষ্ট্ৰিবিউশ্যন বুলি, তললৈ আহিলে ডাউন ট্ৰেণ্ড, এইটো ডিষ্ট্ৰিবিউশ্যন বুলি ক'ব। ক্লিয়াৰ কাট? মানে এইটো একদম চিম্পুল যদি আপোনালোকক মই দেখাব যাওঁ, ধৰি ল'লোঁ মাৰ্কেটটো আছে এনেকৈ, ওপৰলৈ গ'ল, ঠিক আছে। আকৌ মাৰ্কেট মই এক্সট্ৰাকৈ দেখাইছোঁ, তাৰপিছত মাৰ্কেটটো তললৈ আহিলে, এইটোক ক'ব একুমুলেশ্যন, ঠিক আছে। এইটোক ক'ব আপ ট্ৰেণ্ড, এইটোক ক'ব ডিষ্ট্ৰিবিউশ্যন আৰু এইটোক ক'ব ডাউন ট্ৰেণ্ড। ক্লিয়াৰ? এইটো আপোনালোকক এনেই ওপৰৰ মানে জাষ্ট ওপৰৰ কথাখিনি, এইখিনিতো ভালকৈ জনাই নাই আপুনি। এনেই যিখিনি বস্তু একেবাৰে সম্যক, যিটো নৰ্মেল একনৰ্মেলি জানিব লাগে, এইটো বস্তুহে জনাইছোঁ। ইয়াৰ বহুত ডিপ কনচেপ্ট আছে, বহুত, যিবোৰ কনচেপ্ট কৈ দিয়াৰ লগে লগে আপোনালোকে ভাবিব এইবোৰতো মই ইমান 2 বছৰ হৈ গ'ল, এইবোৰ জনাই নাই, কথাবোৰ তেনেকুৱা। আজিৰ ভিডিঅ' আছিলে এইটোৱে, বেছি দীঘলীয়া কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব। আপোনালোকক আজি মই দেখালোঁ কি বুলি ক'লোঁ, মাৰ্কেট ষ্ট্ৰাকচাৰৰ প্ৰথম আপোনালোকক মই ক'লোঁ একুমুলেশ্যন প্লাছ ডিষ্ট্ৰিবিউশ্যন। স্ক্ৰীনত আঁকিবলগীয়া হৈছে, সেইকাৰণে আখৰটো ইমান ভাল হোৱা নাই। 2 নম্বৰ একুমুলেশ্যন প্লাছ ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল, ঠিক আছে। তাৰপিছতে আপোনালোকক মই শিকাই দিলোঁ আপ ট্ৰেণ্ড, তাৰপিছত ডাউন ট্ৰেণ্ড। এইকেইটা
এই গোটেইকেইটা এইকেইটা দিজ অল আৰ অনলি বেচিক কনচেপ্ট ঠিক আছে চ' এইটো আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে এটা লাইক কৰিব যদি বুজি পাইছে এইটো আৰু এইখিনি বস্তু নৰ্মেলি যি জানে মানে ইয়াৰ মাৰ্কেটৰ ABCD কেইটা এনে জানে তেওঁলোকেহে বুজি পাইছে ধন্যবাদ